নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ লগত আলোচনা কৰিম অসম টেটৰ এছামিছ লেংগুৱেজৰ ওপৰত। আৰু আজি আপোনালোকৰ লগত আলোচনা কৰিম জতুৱা ঠাঁচ আৰু খণ্ড বাক্য। আপোনালোকক যদি মই এনেদৰে প্ৰশ্ন কিছুমান দিওঁ বা খণ্ড বাক্যৰ ওপৰত কিছুমান প্ৰশ্ন দি কেনে অপশ্যনকেইটা দেখুৱাম, তেনেহ'লে আপোনালোকে অলপ অসুবিধা পাব। সেইকাৰণে মই আপোনালোকক বুজাই কেইটামান জতুৱা ঠাঁচ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। মানে আপোনালোকে যাতে পিছত আপোনাৰ যেনেকুৱাই কুৱেশ্যন নহওক কিয় আপোনালোকে যাতে যি প্ৰশ্ন আহিলেও আপোনালোকে কৰিব পাৰে। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে জতুৱা ঠাঁচৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে জানিব লাগিব জতুৱা ঠাঁচ কাক বোলে। ইয়াতে লিখা আছে, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পৃথিৱীৰ সকলো ভাষাতে বিশিষ্ট শব্দৰ লগত অন্য বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ বিশেষ অৰ্থ ব্যৱহাৰ কৰা দেখা যায়। অন্য শব্দৰ সহযোগত শব্দৰ প্ৰচলিত অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰা খণ্ড বাক্য বা বাক্যাংশকেই জতুৱা ভাষাৰীতি বা ঠাঁচ বুলি কোৱা হয়। আপোনালোকে ইয়াতে দেখিছে জতুৱা ভাষাৰীতি বা জতুৱা ঠাঁচ কাক বোলা হয়। মানে আপোনালোকে জানে যে কিছুমান আমি প্ৰচলিত ভাষা চলি থাকে, তাৰ কিছুমান অৰ্থ বুজাবলৈ কিছুমান নতুন ভাষাৰ ব্যৱহাৰ কৰা হয়, ইয়াকে জতুৱা ঠাঁচ বোলা হয়। এতিয়া আমি আলোচনা কৰিম কেইটামান জতুৱা ঠাঁচৰ বিষয়ে। আপোনালোকে চাব পাৰি ইয়াতে আৰম্ভণিতে ইয়াতে লিখা আছে আকাশভাগী। আকাশভাগীৰ অৰ্থ হৈছে কোনো কামকে নজনা। মানে যিবিলাক মানুহে একো কাম নাজানে তেওঁলোকক আকাশভাগী বুলিও কোৱা হয়। ইয়াতে লিখা আছে এই আকাশভাগীটোক কোনে পুহি থাকিব। মানে ইয়াৰ অৰ্থ হৈছে এই কাম নজনা মানুহজনক কোনে পুহি ৰাখিব। তাৰপিছত লিখা আছে অকাল পকা। মানে অকাল পকাৰ অৰ্থ হৈছে পকিব সময় নহওঁতেই পকা বা সময় নহওঁতে পূৰ্ণ অৱস্থা পোৱা। যিবিলাক মানুহ মানে সৰু অৱস্থাত, মানে ল'ৰা ছোৱালী হয়তো কিবা হওক, মানে সৰু অৱস্থাতে বহুত কথা জনা, এইটো বুজাইছে। ইয়াতে দিছে সৰুৰ মুখত বুঢ়া কথা। এই অকাল পকা ল'ৰাটো কাৰ। মানে ইয়াতে কৈছে এই সৰু ল'ৰাজনৰ ইমান কথা জানে বা মুখত ইমান বুঢ়া কথা, মানে ডাঙৰ কথা, এই ল'ৰাটো কাৰ বুলি কৈছে। মানে ইয়াক অকাল পকা বুলি ক'ব পাৰি। মানে যিবিলাকৰ সৰু বয়সতে ডাঙৰ কথা জানা ল'ৰাবিলাকক বা ল'ৰা ছোৱালীবিলাকক অকাল পকা বুলিও কয়। তাৰপিছত লিখা আছে অগ্নিশৰ্মা। অগ্নিশৰ্মাৰ অৰ্থ হৈছে খঙত জ্বলি পকি উঠা। কথাটো শুনি তেওঁ অগ্নিশৰ্মা হ'ল, মই ভয়ে আঁতৰি আহিলোঁ। মানে খঙত জ্বলি পকি উঠিছে কথাটো শুনি, মানে অগ্নিশৰ্মা মানে হৈছে খঙত জ্বলি পকি উঠা। তাৰপিছত আছে আউল বাউল। মানে বলিয়াৰ নিচিনা, আচলৰ ধন মানে বিপদৰ সম্বল, অতি আদৰৰ বিষয়। আঁঠুৱা চাই ঠেং মেলা। মানে সম্বলৰ জোখাৰে কাম কৰ। আকাশত চাং পাতা। সম্বল নহ'লেও ডাঙৰ আকাংক্ষা কৰা। এইবিলাক হৈছে জতুৱা ঠাঁচ। মই ইমান দীঘলকৈ আপোনালোকক দিব অলপ অসুবিধা হ'ব, সেইকাৰণে মই আপোনালোকক কেইটামান জতুৱা ঠাঁচ ইয়াতে স্ক্ৰীণত দি আছোঁ। আপোনালোকে যেনেদৰে পাৰে আপোনালোকে স্ক্ৰীণশ্বট মাৰি থওক, আপোনালোকে নিজে পঢ়ক। মানে ময়ো আপোনালোকক ইমান দিয়াটো সম্ভৱ নহয়, মানে যিখিনি পাৰোঁ দিছোঁৱেই। আৰু মই আৰু দি আছোঁ। আপোনালোকে এটা কাম কৰক, স্ক্ৰীণশ্বট মাৰক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক, আৰু মই স্ক্ৰীণশ্বট মাৰি কেনে আপোনালোকে ৰাখি নিজে পঢ়ক। আপোনালোকে জানেই আপোনালোকৰ হাতত সময় খুবেই কম। আপোনালোকে যেনেদৰে পাৰে পঢ়ক, য'তে পায় তেনেকৈ পায় পঢ়ক। এই সকলোবোৰ বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে যদি জানে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে আপোনালোকে মই ভিডিঅ' পঠালে আপোনালোকে সোনকালে পায়। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।